সুন্দৰভাৱে ফিল্ডত কাম কৰি থকা আমাৰ কনষ্টেবলসকলে এই ধৰণৰ ডিমাণ্ড তেওঁলোকৰ এটা আছিল আৰু মই ভাবোঁ যে এই কথাটোৱে আমাৰ কনষ্টেবলসকলক বা পুলিচ আৰক্ষী কৰ্মীসকলক যথেষ্ট উৎসাহিত কৰিব। গতিকে মই এই সিদ্ধান্তটো আজি আমাৰ কেবিনেটত লোৱা হৈছে। দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ বিভিন্ন পুলিচৰ আমাৰ আৰক্ষীসকলক বিভিন্ন সময়ত আমি ৰেচন মানি দিয়াৰ এটা ব্যৱস্থা আছিল। যি ৰেচন মানি দিয়া হৈছিল আগতে তেখেতসকলৰ ৰেচন মানিৰ কাৰণে পাৰ পাৰ্চন পাৰ মান্থ 2000 টকাকৈ দিয়া হৈছিলে আৰু এইটো আজি কেবিনেটে 2500 টকালৈ বৃদ্ধি কৰে। এতিয়া প্ৰত্যেকজন আৰক্ষীয়ে প্ৰতি মাহে 2500 টকাকৈ ৰেচন মানি হিচাপে লাভ কৰিব, যিটো আগতে 2000 টকাকৈ পাইছিলে। গতিকে ইও আৰক্ষীৰ কাম কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ মনোবল বৃদ্ধি বা কাম কৰাৰ সুবিধাত নিশ্চয়কৈ সহায়ক হ'ব। আপোনালোকক এটা নতুন খবৰ মই দিব খুজিছো যে আমাৰ অসম চৰকাৰে এটা ইউনিটি মল বনাবৰ কাৰণে সিদ্ধান্ত লৈছে। যি ইউনিটি মল বা একটা মল বুলি কোৱা হ'ব। এই ইউনিটি মলত আমি আমাৰ যিটো মণিৰাম দেৱাৰ ট্ৰেড চেণ্টাৰ আছে তাৰ কাষতে এই ইউনিটি মলটো কৰা হ'ব আৰু তাৰ কাৰণে আজিৰ কেবিনেটে 226 কোটি টকাৰ আবণ্টন দিছে। এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল 226 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে আৰু ইয়াৰ জৰিয়তে এটা ইউনিটি মল বা একটা মল নিৰ্মাণ কৰা হ'ব। যি ইউনিটি মল বা একটা মলত প্ৰতিটো ডিষ্ট্ৰিক্টৰে কাউণ্টাৰ থাকিব, তাত এক্সিবিশ্যন হ'ব, গোটেই ব্যৱস্থাটো আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টে নিজৰ নিজৰ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট বা যিটো আমি ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট বুলি কওঁ, প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে এটা এটা প্ৰডাক্ট তেওঁলোকে লৈছিলে। সেই প্ৰডাক্টসমূহৰ শ্ব'কেচিং মাৰ্কেটিং বা তেওঁলোকক প্ৰদৰ্শন কৰাৰ এই ইউনিটি মলত সুবিধা থাকিব। তাৰ লগে লগে আমাৰ যিবিলাক GI টেগিং বা GI টেগিং পোৱা যিবিলাক সামগ্ৰী, আমাৰ গামোচাই হওক জাপি হওক, এনেধৰণৰ যিবিলাক GI টেগিং থকা সামগ্ৰী, এইবিলাকৰো শ্ব'কেচিং বা এই ধৰণৰ আমাৰ লোকেল আৰ্টিচানসকলক সহায় কৰাকৈ বিভিন্ন লোকেল প্ৰডাক্টৰ সুন্দৰ এক্সিবিশ্যন বা সুন্দৰভাৱে তাক বিক্ৰী কৰাৰ সুবিধাৰ অৰ্থে এই ধৰণৰ ইউনিটি মলটো কৰা হ'ব আৰু 226 কোটি টকা ব্যয়েৰে এই ইউনিটি মলটো পেটকুচিৰ আমাৰ মণিৰাম দেৱাৰ ট্ৰেড চেণ্টাৰৰ ওচৰতে নিৰ্মাণ কৰা হ'ব আৰু ইয়াত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ 35খন ডিষ্ট্ৰিক্টৰ নিজৰ নিজৰ ODOP বা ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ তাত শ্ব'কেচ কৰা জিঅ'গ্ৰাফিকেল ইণ্ডিকেট থকা প্ৰডাক্টসমূহ GI টেগিঙৰ প্ৰডাক্টসমূহ তাত শ্ব'কেচিং কৰাৰ ইত্যাদি সুবিধা থাকিব। আজিৰ কেবিনেটে আমাৰ যিসমূহ পলিটেকনিক, বিশেষকৈ পলিটেকনিকসমূহৰ লেকচাৰাৰসমূহৰ এক্সটেনশ্যন অফ ছাৰ্ভিচ দিয়া হ'ল। মেইনলি আমাৰ চিৰাং, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া আৰু ওদালগুৰিৰ এই পলিটেকনিকৰ লেকচাৰাৰসমূহৰ ছাৰ্ভিচৰ এক্সটেনশ্যন আজিৰ কেবিনেটে অনুমোদন জনায়। ঠিক তেনেদৰে এছিষ্টেণ্ট প্ৰফেচাৰ ইন ধেমাজি ইঞ্জিনিয়াৰিং কলেজ মানে যি আণ্ডাৰ CFত আছিল, তেওঁলোকৰ এক্সটেনশ্যনৰ বা এক্সটেনশ্যনটো কেবিনেটে আজি এপ্ৰুভ কৰে। গতিকে এইকেইটা সিদ্ধান্ত লোৱা হৈছিল। তাৰ লগে লগে আপোনালোকক আৰু এটা কথা জনাবলৈ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে আমাৰ বাজেটত এটা ঘোষণা আছিল যে আমি অসম চৰকাৰে আমাৰ 1 লাখ লোকক চাকৰি দিয়াৰ লগে লগে 2 লাখ লোকক আত্মসংস্থাপনৰ যি লক্ষ্য, সেই লক্ষ্যৰে আমি কাম কৰাৰ কথা বাজেটতে ঘোষণা কৰা হৈছিল যে 1 লাখ যুৱক যুৱতীক আমি 2 লাখ টকাকৈ দিম বুলি সেই সময়ত কোৱা হৈছিল। তাক কিছু আৰু উন্নত কৰি এই কামটোত আজি অসম কেবিনেটে অনুমোদন জনাইছে, য'ত আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে জনা যাব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে প্ৰথম বছৰত আমি 1 লাখ যুৱক যুৱতীক 2 লাখ, 3 লাখ আৰু 5 লাখ টকাকৈ বেংক গ্ৰেণ্ট 50% গ্ৰেণ্ট আৰু 50% ইণ্টাৰেষ্ট ফ্ৰী বেংক লোনৰ চিষ্টেমেৰে দিয়াৰ সিদ্ধান্ত আজি কেবিনেটে লয় আৰু ইয়াৰ কামসমূহ আৰম্ভ হ'ব এই মাহৰ 23 তাৰিখৰ পৰা ইয়াৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব, তাৰপিছত এপ্লিকেশ্যন আৰম্ভ হ'ব। এই ধৰণৰ এটা
চিন্তা কৰা হৈছে গতিকে 23 তাৰিখে যেতিয়া ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব বা ৰেজিষ্ট্ৰেচন ওপেন কৰি দিয়া হ'ব 23 ছেপ্টেম্বৰৰ পৰা সিদিনাখনেই ইয়াৰ গোটেই গাইডলাইন বা কি ধৰণে হ'ব এই কথাটো আপোনালোকক জনোৱা হ'ব এতিয়া এইটোৱে সিদ্ধান্ত লোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে আমি এই আত্মসংস্থাপনৰ এই ব্যৱস্থাটো আৰম্ভ কৰিম য'ত স্বনিয়োজন বা আত্মনিৰ্ভৰশীলতা বা নিজৰ আত্মসংস্থাপনৰ কাৰণে 1 লাখ যুৱক যুৱতীক প্ৰথম বছৰতে আমি বিভিন্ন অৰ্থ সাহায্যৰে সুবিধা দিয়া হ'ব আৰু পিছলৈকে আৰু 1 লাখ যুৱক যুৱতীক দিয়া হ'ব আৰু ইয়াত বিভিন্ন কেটেগৰী তেওঁলোকৰ এডুকেশ্যন মানে কোৱালিফিকেশ্যন অনুযায়ী আৰু তেওঁলোকৰ দক্ষতা অনুযায়ী বিভিন্ন পৰ্যায়ত তেওঁলোকক দিয়া এমাউণ্টটো ঠিক কৰা হ'ব 2 লাখ 3 লাখ আৰু 5 লাখ আৰু তাৰ 50% সম্পূৰ্ণ গ্ৰেণ্ট হ'ব আৰু 50% ইন্টাৰেষ্ট ফ্ৰী লোন হ'ব যেটো ইন্টাৰেষ্টটো প্ৰথম 5 বছৰ মনিটৰিং পিৰিয়ড এটা থাকিব যেটো পিৰিয়ডত তেওঁলোকে দিব নালাগে আৰু তাৰ 5 বছৰৰ পিছৰত একেবাৰে ন্যূনতম ইন্টাৰেষ্ট ফ্ৰী হিচাপে বাকি 1 লাখ বা 50% তেওঁলোকে ঘূৰাব লাগিব এই ধৰণে আজি আমাৰ আত্মনিৰ্ভৰ অসম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ কথা কেবিনেটে সিদ্ধান্ত লয় আৰু ইয়াৰ সম্পূৰ্ণ গাইডলাইন কি ধৰণে হ'ব কি ধৰণে গোটেই ব্যৱস্থাটো হ'ব এই কথাটো যিদিনাখনেই আমাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব আৰু মোটামুটি আনুমানিক তাৰিখ এই মাহৰ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব বুলি এটা আনুমানিক তাৰিখ ঠিক কৰা হৈছে আৰু তাৰ পিছত সেই ধৰণে সেই সময়তে আপোনালোকক জৰিয়তে বিশদভাৱে আমি তাক জনাম দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ যিখন বিটিআৰ চুক্তি হৈছিলে এই বিটিআৰ চুক্তিত আমাৰ হোৱাৰ সময়তে এটা কথা কোৱা হৈছিল যে বিভিন্ন অঞ্চলত থকা বড়ো অধ্যুষিত গাঁওসমূহ বিটিআৰত ইনক্লুড কৰা হ'ব আৰু যিখিনি অবড়ো বা মানে জেনেৰেল মানুহ থকা গাঁও সেইবিলাক এক্সক্লুড কৰা হ'ব এই ধৰণৰ এটা বিটিআৰ চুক্তিৰ এটা দফা আছিল সেই সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 60খন গাঁও এই বিটিআৰত ইনক্লুড কৰাৰ কথা কৈছিলে আৰু সেই মৰ্মে আজিৰ কেবিনেটে 41খন গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ কাৰণে অনুমোদন দিয়ে এই 41খন গাঁও বিভিন্ন অঞ্চলত থকা সম্পূৰ্ণ মানে বড়ো বসতি প্ৰধান বা বড়ো অধ্যুষিত গাঁও এই গাঁওসমূহ আজিৰ কেবিনেটে বিটিআৰত অন্তৰ্ভুক্তি কৰাৰ কাৰণে অনুমোদন দিয়ে আৰু বাকি যি 60খনৰ কথা কোৱা হৈছিল বাকিখিনি পিছলৈকে আলোচনা কৰি পিছলৈকে দিয়া হ'ব আৰু আজি এই 41খন গাঁও অন্তৰ্ভুক্তিৰ কথাটো কেবিনেটে অনুমোদন দিয়ে ইয়াত বিভিন্ন অঞ্চলৰ বা বিভিন্ন এলএসি গাঁওসমূহ আছে মই আপোনালোকৰ জ্ঞাতাৰ্থে গাঁওসমূহ এবাৰ কৈ দিব বিচাৰিছো গহপুৰ এলএসিৰ ভিতৰত থকা আমলাইগুৰি বৰপুখুৰী খেৰণী ব্ৰহ্মপুৰ খাৰণীজান টংগিয়া মিলনপুৰ খাৰণীজান 1 নং নাচেৰবাৰী 1 নং পালেংবাৰী পূৰ্ণ গপচাৰগুৰি আলুপাৰা 2 নং বিক্ৰমপুৰ ফৰেষ্ট গপচাৰগুৰি এনচি সোনাপুৰ ঔগুৰি দক্ষিণ ৰনাজান পূব ৰনাজান মধ্য সোনাপুৰ মধ্য ৰংগাজান ধুনাবাৰী বালিজান ফৰেষ্ট দলংমুখ নানকে কৰিবিল সোনাপুখুৰী পশ্চিম জোৰাবাৰী এইকেইখন গহপুৰ সমষ্টিৰ ভিতৰৰ গাঁও বিশ্বনাথ এলএচিৰ ভিতৰত ভেলৌগুৰি চেলাইখাইটি বড়ো গাঁও জয়চিধিনী বড়গৰীয়া ডিনিং পুখুৰী জয়চিধিনী হল্লগৰীয়া আৰালিং লগা 9 মাইল চাপাই ৰৌমাৰী পথাৰ
চাপাই জৰগাঁও বাতাসীপুৰ শান্তিপুৰ শিৱপুৰ অন্থাইবাৰী হাইলাংগুৰি আংমাওপুৰ আংচুমাই এই 41খন গাঁও গতিকে এই 41খন গাঁও আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে এই 41খন গাঁও নতুনকৈ বিটিআৰত অন্তৰ্ভুক্ত হ'ব গতিকে আজিৰ মুখ্য কেবিনেটৰ সিদ্ধান্ত ইমানখিনি মন্ত্ৰী মহোদয় 1 লাখৰ পৰা 5 লাখ আছিল ন যিমান দিবলগীয়া ধনটো 2 লাখৰ পৰা 5 লাখ 2 লাখৰ পৰা 5 লাখ তাৰে 2 লাখৰ যিমানে এমাউণ্ট হ'ব তাৰ 50% এজ এ গ্ৰেণ্ট পাব আৰু 50% ইন্টাৰেষ্ট ফ্ৰী লোন হিচাপে পাব আৰু প্ৰথম 5 বছৰ তেওঁলোকে পইচাটো লোনৰ পইচাটো ঘূৰাব নালাগে 5 বছৰৰ পিছৰ পৰা তেওঁলোকে এটা মিনিমাম ইনষ্টলমেন্টত তেওঁলোকৰ লোনটো ঘূৰাই দিব বিটিআৰত 41খন গাঁও যেটো অন্তৰ্ভুক্ত কৰাৰ কথা আপুনি ক'লে এইটো বড়ো আৰু অবড়ো মিলি নেকি নহয় এইখিনি এই 41খন বড়ো গাঁৱে গতিকে বড়ো ঔদ্যোগিক গাঁও গতিকে সেই হিচাপে আলোচনাৰ মাধ্যমত তাৰ স্থানীয় লোকসকলৰ লগত আলোচনা মাধ্যমত বহুদিনৰ পৰা এই প্ৰচেছটো চলি আছিলে গতিকে এই আলোচনা কৰি যিখিনি গাঁও বড়ো ঔদ্যোগিক গাঁও সেইখিনিয়ে তাৰ বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে পলিটেকনিক 3খন নে কেইখনৰ কথা কৈছিল আকবাৰ সেইটো কৈ দিবচোন পলিটেকনিক আমাৰ পলিটেকনিকৰ যিখিনি লেকচাৰাৰ বিভিন্ন পলিটেকনিকৰ মানে চিৰাং হাইলাকান্দি মৰিগাঁও তিনচুকীয়া আৰু ওদালগুৰি পলিটেকনিকৰ লেকচাৰাৰখিনিৰ ছাৰ্ভিচ এক্সটেনশ্যন বা তেওঁলোকৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰা হৈছে ঠিক তেনেদৰে এছিষ্টেণ্ট প্ৰফেচাৰ ইন ধেমাজি ইঞ্জিনিয়াৰিং কলেজ তেওঁলোকে এইবিলাক 3Fত আছিলে তেওঁলোকৰ চাকৰিৰ এক্সটেনশ্যন আজি কেবিনেটে এপ্ৰুভ কৰিছে